আজি হৈছে ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু আমাৰ ওচৰৰে স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ এজন আহিছে। তেখেতে আমাৰ ইয়াতে কেইটামান য়োগা শিকাই থৈ যাব। ব্যায়াম কৰা আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়, আমি চবেই জানো। আৰু তেওঁনি কেনেকৈ কি শিকায় বলকচোন চাওঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কেনেকৈ কি শিকালে। আৰু ভাল লাগিলে লাইক কৰিব, বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব। বলকচোন চাওঁ ভিডিঅ'টো। উপস্থিত অঞ্জুপানী ৰায়, আজি হ'ল ইণ্টাৰনেশ্যনেল য়োগা ডে। য়োগা ডেটো হ'ল আমি সকলোৱে এটা সুস্বাস্থ্য লৈ জীয়াই থাকিব লাগিব। আমি যেনেদৰে দৈনিক খাদ্য খাওঁ, কিয় খাওঁ, আমি স্বাস্থ্যটো ভালে ৰাখিব, বেমাৰ আজাৰ নহ'বৰ কাৰণে। তাৰ লগতে আমাৰ এই যিটো য়োগা যোগটো অতি প্ৰয়োজনীয়। আমি দৈনিক যদি 24 ঘণ্টাৰ ভিতৰত আমি 15 মিনিট সময় যদি ঘৰতে আমি য়োগা কৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যটো বহুত প্ৰকাৰে ভালে থাকিব, বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আৰু এইটো কাৰণে বিশেষ একো প্ৰয়োজন নাই। ঘৰৰ কোনোবা এটা কোঠালি ল'ব, কোঠালিটো আপোনাৰ দুৱাৰ খিৰিকী খুলি ল'ব, যাতে বাহিৰৰ বতাহটো তাত সোমাব পাৰে। আৰু সোমোৱাৰ হয় ৰাতিপুৱাৰ সময়ত, নহ'লে সন্ধিয়া টাইমত। য়োগা কৰা দুটা টাইমে আছে। দিনৰ ভাগত য়োগা নালাগে, খোৱাৰ পিছত এক্সাৰচাইজ কৰিব নালাগে। হয় ৰাতিপুৱা সময়ত আৰু নহ'লে সন্ধিয়া সময়ত, এই দুটা টাইমতে য়োগা কৰিব লাগে। আৰু য়োগাটো যদি ৰেগুলাৰ 5 মিনিট বা 10 মিনিট যদি কৰা হয়, তেতিয়াহ'লে আপোনালোকে কোনো মেডিচিন খাবলগীয়া প্ৰয়োজন নহয়। এইটো কিন্তু এদিন দুদিন নহয়, এইটো কণ্টিনিউৱাছ ৰুটিন হেবিট কৰি ৰাখিব লাগিব। আমি যিমান দিন জীয়াই থাকিম সিমান দিন কৰিব লাগিব। এতিয়া এটা কথা হ'ল, এতিয়া আপোনালোকে কি য়োগা কৰিব, কি এক্সাৰচাইজ কৰিব, সেই বিষয়ে মই দুটামান আপোনালোকক দেখাম, আৰু আপোনালোকেও মোৰ লগত সেইখিনি কৰিব লাগিব। এতিয়া হ'ব, আপোনাক অকণমান গেপ কৰি দিয়ক, তেতিয়াহে কৰিব পাৰিব। অকণমান গেপ বহল হৈ দিয়ক, তেতিয়াহে কৰিব পাৰিব। মই যেনেকৈ কৰিম তেনেকৈ, মই যাক শিকাইহে দিম, কিন্তু আপোনালোকে কৰিব লাগিব। কেতিয়াবা মই ইয়াতো আহিম, চবেই আকৌ একেলগে কৰিম। প্ৰথমতে হাত দুটা ওপৰত দিব। হৈছে, মোৰ লগত কৰিব। এইকেইটা আঁঠুকেইটা ফিট কৰি ৰাখিব, আঁঠুকেইটা ফিট কৰি ৰাখিব। হৈছে, হ'ব। এইটো মিনিমাম 1 মিনিট সময় থাকিব, 1 মিনিট সময় থাকিব। এইটো কৰিলে কি হ'ব, আপোনালোকৰ লিভাৰত বহুত মানুহৰ ফেট হয় আজিকালি। আমি চাওঁ আল্ট্ৰাচাউণ্ডত চব মানুহে লিভাৰত ফেট হয়। এই বস্তুটো যদি ডেইলি আপুনি 2 মিনিট কৰিছে, লিভাৰত ফেট নহ'ব। আৰু এনেকৈ 2 মিনিট থাকিব লাগিব, 2 মিনিট থাকিব লাগিব। ভৰি একদম পূৰা ফিট দেখিছে, মই দেখাই দিছোঁ। এইটো দেখিছে ন, এইটো কৰিলে এইটো। তাৰপিছত যিমানখিনি পাৰে আপোনালোকে লাহে লাহে প্ৰেক্টিছ কৰিব লাগিব। এইটো দেখিছে, এইটো যদি 2 মিনিট কৰে, লিভাৰত ফেট নহ'ব। তাৰপিছত ইয়াতে বহিব পাৰিবনে? চাফা আছে, মই বহাই হৈছে। এই ভৰিটো আকৌ মই যেনেকৈ ধৰিছে এনেকৈ দিব লাগিব। মই দেখাই দিছোঁ, পাৰিবনে নাই? আপোনাক দেখাই দিছোঁ। তাৰপিছত এইটো চাব, অকণমান গেপ দিছে। এইটো দেখিছে, এইটো আগত চাই লওক, আগত চাই লওক, আগত চাই লওক। আপোনাক ঘৰতহে কৰিব লাগিব বস্তুটো, মই শিকাইহে দিছোঁ। এইটো দেখিছে,
ল'ৰা-ছোৱালী কৰ পঢ়া-শুনা কৰ পাৰিবা, কৰা। চেষ্টা কৰ লাহে লাহে। ল'ৰা-ছোৱালী পাৰি যাব পটককৈ কৰ ইহঁতে পাৰি যাব ইহঁতে পাৰিব এয়া পাৰিছে তাৰপিছত হা আৰু এটা চাওক আচ্ছা হ'ব চাই ল ল'ৰা-ছোৱালী চাই ল ই পাৰিছে পাৰিব ই পাৰিছে চাওক 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 আকৌ কৰ ৰ'ব ৰ'ব ইয়াৰ নামটো কি হা চিনি পাই মোৰ ভতিজা ভতিজা হয় নেকি ই পাৰিব কৰিছে নেকি আগতে কৰা নাহে চাওঁ চাওঁ নাই কৰা আজিয়ে প্ৰথম দেখিছে ই পাৰিব লাহে লাহে পাৰিব আচ্ছা মোক ল'ৰা লাগে মানে দুটামান মই ইয়াৰ নামটো নোট কৰি ল'ম হয় যা তা কৰ তোতা নামি ল'ব কৰ হেইটো পাৰি কৰ হাতত জোৰ ৰাখিবি হৈছে হাত চিধা কৰ এতিয়া এইটো চব থিয়হি দিয়ক থিয়হি লাইনত থাকা হা মই যেনেকৈ কৰি অলপ সময় কৰিব এইটো কৰক হৈছে মই শিকাইহে আছোঁ আপোনাৰ ঘৰত কৰিব লাগিব লাইন হৈ যোৱা স্বাস্থ্য কমি যাব দে এনেকুৱা কৰিলে স্বাস্থ্য কমি যাব ছাৰৰ কমি গ'ল দেখা নাই পেছা বাঢ়ি গ'ল নেকি আপুনি এইটো কৰিব এক্সাৰচাইজটো আপোনাৰ ডায়েবেটিছ অলপ আগত পাৰিছিলোঁ ছাৰ ডাঙৰ হৈ গ'ল কৰিব নালাগে চাই যাওক এইটো চাব
ছাৰৰ জইন নাইকিয়া হৈ গ'ল দেখিছে জইন বিলাক নাইকিয়া হৈ লেং নাই ফাটাছা এদিনতে নহ'ব প্ৰেক্টিচ কৰিব লাগিব আৰু এটা আছে ৰ'দটো দিছে আৰু বেছি নহয় আৰু কেতলা পহু হৈ যাব লাডু হৈ যাব লং পেণ্ট নহ'লে দিগদাৰ বহুত আছে গৰমটো বেছিতো হ'ব বাদ দে ছাৰ ভৰিটো দিয়কচোন শিকাম